নমস্কাৰ বন্ধু বান্ধৱীসকল, যদিহে আপোনাৰ সন্তানে খুব পঢ়া শুনা কৰাটো বিচাৰে তেন্তে সৰস্বতী পূজাৰ দিনা আপোনাৰ সন্তানক অৱশ্যেই লিখাওক এই এটা শব্দ। দেৱী সৰস্বতীৰ কৃপা সৰ্বদাই তেওঁৰ ওপৰত থাকিব। গতিকে ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ হ'লে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধুসকল, প্ৰত্যেক মাক দেউতাকৰ দৰে আপোনাৰো হয়তো ইচ্ছা আছে যে আপোনাৰ সন্তানটিয়ে খুব পঢ়া লিখা কৰক। কিন্তু জ্যোতিষ শাস্ত্ৰৰ অনুসাৰে যদি কুণ্ডলীত বিদ্যা যোগ নাথাকে তেন্তে সন্তানৰ পঢ়া শুনাত ৰুচি কম হয়। সেই ব্যক্তি বা সন্তানৰ জ্ঞানৰ স্তৰ কম হয়। গতিকে এনে স্থিতিৰ দুখ নিবাৰণ কৰাৰ বাবে শুভ মুহূৰ্তত সন্তানৰ শিক্ষা আৰম্ভ কৰোৱা উচিত। শাস্ত্ৰৰ অনুসাৰে যি কাম শুভ মুহূৰ্তত আৰম্ভণি কৰা হয় তাৰ পৰিণামো শুভ হয়। সন্তানৰ শিক্ষা আৰম্ভ কৰোৱাৰ বাবে সকলোতকৈ উত্তম তিথি হ'ল বসন্ত পঞ্চমী তিথি বা মা সৰস্বতীৰ পূজাৰ দিনটি। কাৰণ বেদ পুৰাণ অনুসাৰে এই তিথিতেই বিদ্যা ও জ্ঞান বুদ্ধিৰ দেৱী সৰস্বতীৰ প্ৰকট হৈছিল। তেওঁৰ বীণাৰ পৰাই স্বৰ বা ধ্বনিৰ জন্ম হৈছিল আৰু এইবাবেই এই দিনটিত তেওঁ পূজা আৰাধনা কৰি জ্ঞান বিদ্যা প্ৰদানৰ বাবে প্ৰাৰ্থনা জনোৱা হয়। বিদ্যা লাভৰ বাবে প্ৰাচীন কালৰ পৰাই মাক দেউতাকে নিজৰ সন্তানক বসন্ত পঞ্চমী বা এই মা সৰস্বতীৰ পূজাৰ দিনটিতেই গুৰুৰ ওচৰলৈ লৈ যায় আৰু গুৰুৱে সকলোতকৈ প্ৰথমেই ওম শব্দটি লিখায়। মানা হয় যে শিশুৱে এই শব্দটি যিমান সুন্দৰকৈ লিখিব পাৰে তেওঁৰ ওপৰতো দেৱী সৰস্বতীৰ কৃপা দৃষ্টি সিমানেই থাকে। কাৰণ এই শব্দটিয়েই সৃষ্টি আৰম্ভ হৈছিল। এই আখৰটিত ত্ৰিদেৱৰ শক্তি নিহিত আছে। গতিকে সৰস্বতী পূজাৰ দিনটিত শিশুৰ শিক্ষাৰ আৰম্ভণিৰ বাবে এই ওম শব্দটি অৱশ্যেই লিখোৱা উচিত। সেয়েহে বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টি ভাল পালে তেন্তে তলত কমেণ্টত শুদ্ধ মনে লিখিব জয় মা সৰস্বতী।